এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে বাৰ পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি শব্দৰ হাহাকাৰ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ ৰাগ অনুৰাগ আচলতে শুনামতে হেদেই পিছে বিয়াৰ নামটো দিবলৈহে বাকী আছে বাকী আৰু তাৰপিছত আহিয়েই থাকে মানে মাজে মাজে বনৰ মাজনীৰ লগত ভুন ভুন ভাণ্ডাত চলিয়েই থাকে কিন্তু এইফালে চাকৰিত মই এইবোৰ চব দেখি থাকোঁ ল'ৰাটোকো মানে ৰূপমকো একমাত্ৰ মোমায়েকৰ পৰা আঁতৰাই লৈ গুচি গ'ল তাৰপিছতো লগ কৰি থাকে নেকি হেৰা মাংসৰ প্লেট দিবাহে মই মানে কমকৈ খাই বেয়া পাওঁ পেটৰ সন্তুষ্টি নহয় আত্মাৰ সন্তুষ্টিৰ বাবেহে খাওঁ অঁ আহে আহে পাতটো এৰিব পাৰিব জানো অৱশ্যে বহু বছৰ কানেকশ্যন নাইকিয়া হৈ গ'ল অঁ যায় নেকি মিঠাই এটাও খাব লাগিছিল নহয় হ'ব দে সেইটোৱে অলপ আৰাম পাইছে মইতো আজিকালি লোকৰ বেয়া চিন্তাই নকৰোঁ মুঠতে চবৰে ভাল হওক এখেতক কথাবোৰ ক'লোঁ তেখেতৰো ভাল হ'ল ভাৱনা ভাৱনা তুমি অথনি এই কোৱা কথাবোৰ বেয়া নাপাবা কথা কেনেকৈ ক'ব লাগে একোৱেই নিশিকিলে তোমাৰ মায়ে একো বেয়াকৈ কোৱা নাই ঠিকেই কৈছে তোমালোকৰ ঘৰখনৰো এটা সন্মান আছে তাইৰ দৰে এজনী বদনামী ছোৱালী সকলোৱে দেখিলেই থুই পেলায় তেনেকুৱা ছোৱালী কোনে বিয়া কৰাব বুইছা এইখন ঘৰৰ মান সন্মান সকলো শেষ কৰি দিলে ৰূপমৰ কথা জানাই কিমান ডাঙৰ কোম্পানী এটাৰ অফিচাৰ সেইবোৰ আচলতে মৰি যোৱাই ভাল মই আচলতে আচৰিত হৈছোঁ আপুনি আচলতে সঁচাকৈ ভাৱনাহঁতৰ মাক হয় নে নহয় নে মা শব্দটোৰ সংজ্ঞা পৰিভাষা আৱেগ অনুভূতি সকলো সলনি হৈ গৈছে মোৰ মাকো দেখিছোঁ ক'ৰবাত যেন বহুত কিবা কিবি সলনি হৈ গৈছে তুমি কথাবোৰ আৱেগেৰে চিন্তা কৰিছা নাজানো অৱশ্যে মই আৱেগক প্ৰাধান্য নিদিওঁ সদায় বিবেক আৰু যুক্তিৰে চিন্তা কৰোঁ ভাৱনা ভাৱনা এযোৰ কাপোৰ ইয়াতে সৰুকৈ অলংকাৰ অলপো আছে কাইলৈ ৰাতিপুৱা সাজু হৈ থাকিবা আমি কাইলৈ মন্দিৰত বিয়া পাতিম কিন্তু মই আপোনাক বিয়া চুপ ইয়াত কোনো কিন্তু নাই মই মানুহটো বৰ চিধা যি চিন্তা কৰোঁ এবাৰেই চিন্তা কৰোঁ প্ৰথম দেখাতেই তোমাক ভাল পাই পেলাইছিলোঁ আজিও ভাল পাওঁ আৰু গোটেই জীৱন তোমাক ভাল পাই থাকিম তুমি মোৰ হ'লেও ভাল পাই থাকিম আৰু মোৰ নহ'লেও ভাল পাই থাকিলোহেঁতেন মোৰ বাবে যদি আপুনি হাঁহিয়াতৰ পাত্ৰ হ'ব লগা হয় এই কুণ্ডিল আৰু হাঁহিলৈ ভূক্ষেপ কৰা মানুহ নহয় শুনিলা নহয় আৰু আপোনাক কৈছোঁ ছোৱালীজনীক আশীৰ্বাদ দি উলিয়াই পঠিয়াব
চিন্তা নকৰিব আমাৰ বিয়াৰ অভ্যৰ্থনা খুব ধুমধামেৰে পাতিম সদ্যহতে মই মানুহৰ মুখবিলাক বন্ধ কৰিব বিচাৰিছোঁ কাইলৈ পুৱা 9 বজাত সাজু হৈ থাকিবা যদি নোযোৱা মই জোৰকৈ লৈ যাম কি হ'ল হেনেকৈ ঘূৰিয়ে ফুৰিবানে নে ঘৰলৈ যাবা মোৰ দেখোন আজি ঘৰলৈ যাবলৈ একেবাৰে মনেই যোৱা নাই এনেকৈ তোমাৰ লগত ঘূৰি ফুৰিবলৈ মন গৈছে হয়নে মোৰ যদি ষ্টেচন পাওঁতে অকণমানো যদি দেৰি হোৱাহেঁতেন তেতিয়া কি হ'লহেঁতেন তুমি ক'ৰবাতে গৈ পালাহেঁতেন ইয়াকে কয় ডেষ্টিনি ভাগ্য সেই সময়ত তুমি তাত গৈ উপস্থিত হোৱাটোৱে বিধাতাই নিৰ্ধাৰণ কৰিছিল হ'ব ব'লা মোৰ বহুত কাম আছে ৰ'বাচোন আজি কিবা নিজকে প্ৰথম প্ৰেমত পৰা সৰু ল'ৰাবোৰৰ দৰে লাগিছে সঁচা কথা এটা কওঁ তুমি ডাঙৰ হোৱাই নাই একদম অকণমানি সৰু ল'ৰাটোৰ দৰে হৈ আছা অঁ তোমাৰ বেগটো ক'ত এৰিলা বেগটো বাদ দিয়া সেই বেগটো এতিয়া মোৰ কাৰণে অতীত আৰু এতিয়া তুমি মোৰ কাৰণে বৰ্তমান আৰু ভৱিষ্যত হ'ব ব'লা চোৱা আমাৰ ঘৰখনৰ কথা জানাই কিমান এটা জটিল সংকটৰ মাজত আছো ভাৱনাৰ সেই অৱস্থা মাৰ ওপৰত খং উঠি কস্তুৰী তাই ভালপোৱা ল'ৰাটোৰ লগত গুচি গ'ল আইতাও ঢুকাল মাৰ স্বভাৱ এতিয়াও সলনি হোৱাই নাই অকলে অকলে আৰু কিমান যুঁজিম হ'ব তুমি চিন্তা নকৰিবা এতিয়াৰ পৰা মই তোমাৰ লগত আছো তোমাৰ প্ৰতিটো সমস্যাই মোৰ সমস্যা হ'ব হাকো মাজতে ঠেপেচ নধৰাটো মনাবলৈ তুমি আছাই দেখোন ব'লা এতিয়া আৰে আজিতো আনন্দ কৰাৰ দিন এতিয়াৰ পৰা অকল তুমি আৰু মই তৃতীয় কোনো নাই তুমি ইয়াৰ পৰা যাবা নে মই ইয়াৰ পৰা যাম এটা গ'ল ইমান ফোন কৰি আছো এবাৰতো ফোনটো উঠা রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ রাগ অনুরাগ আমি ইয়ালৈ আহিলোঁ যে কাৰণ ঘৰত ছোৱালীজনী আছে নিকু ছোৱালীজনীৰ আগত দেউতাকৰ লম্পট চৰিত্ৰটো মই উদঙাই দিব বিচৰা নাই নিকু তাৰমানে তুমি মোক লম্পট বুলি ভাবা মই ভবা নাই মোৰ ভাবিবলৈও একো নাই কিন্তু আপোনাৰ অতীতৰ আৰু বৰ্তমানৰ সকলো কথাই আপুনি যে এজন লম্পট তাকেই প্ৰমাণ কৰিছে সঁচাকে কওক মনোৰমাৰ ছোৱালীকেইজনী আপোনাৰ সন্তান নহয়তো তাৰমানে ইমান দিন সংসাৰ কৰি মোক সিমানহে বুজিব পাৰিলা শুনা মনোৰমাৰ লগত মোৰ বিয়া ঠিক হৈছিল যেতিয়া তাই বেলেগৰ লগত বিয়া হৈ গ'ল তাৰপিছত আমাৰ কোনো সম্পৰ্কই নাইকিয়া হ'ল ইতিমধ্যে তাই চাকৰি ৰিজাইন দিলে ময়ো ট্ৰেন্সফাৰ হৈ বহুত ঠাই ঘূৰিলোঁ আজি 8-9 মাহ আগতে মই তাইক লগ পাইছিলোঁ আকৌ লগ পাই পুৰণা প্ৰেম জাগ্ৰত হৈ গ'ল আৰু সঘনাই লগ পাই থাকিবলৈ নিজৰ ঘৰলৈ লৈ আহিলে কাৰণ পুৰণা সোৱাদটোতো এৰিব নোৱাৰি নিকু চোৱা এতিয়া আমাৰ বয়স হ'ল এতিয়াও যদি তুমি তেনেকৈ ভাবিছা মই তোমাক মানসিক অসুস্থ বুলি ভাবিবলৈ বাধ্য হ'ম ঠিক আছে কাইলৈৰ ভিতৰত আপোনাৰ সেই পুৰণা প্ৰেমিকাক ঘৰ এৰিবলৈ কওক ঠিক আছে কিন্তু কাইলৈকে এৰি দিবলৈ ক'ব মই নোৱাৰোঁ মানৱীয়তাৰ কথা আছে তেওঁলোকক মই 2 দিন সময় দিব লাগিব
সেয়া পুৰণা প্ৰেম নে মানৱীয়তা? তুমি যি বুলি ভাবা, কাৰণ তোমাক এই সময়ত বুজাই লাভ নাই। তুমি এতিয়া একোটা সন্দেহৰ জুইত জ্বলি পৰি মৰিছা। মোৰ কথা বুজাৰ তোমাৰ মানসিকতা নাই। হ'ব, কাইলৈ ৰাতিপুৱাই গৈ কৈ থৈ আহিব। নহয় মই যাম। ইমান সহজতে আপোনাৰ প্ৰেমিকাগৰাকীক মই এৰি দিব নোৱাৰোঁ, কাৰণ মোৰ ছোৱালীজনীৰ বিয়াৰ ক্ষেত্ৰত সেই মানুহ ঘৰে বাধাৰ সৃষ্টি কৰিছে। সংসাৰৰ এইখনটো জটিলখন, বহুত ধৈৰ্য ধৰিবলগীয়া হয়। আজিৰ ভাত সাজ বুইছা ছুপাৰ স্পেচিয়েল আছিলে। তুমি নাখাই ভুল কৰিলা। আৰে আজিতো আনন্দ কৰাৰ দিন। এতিয়াৰ পৰা অকল তুমি আৰু মই, অকল তুমি আৰু মই, তৃতীয় কোনো নাই। তুমি ইয়াৰ পৰা যাবা নে মই ইয়াৰ পৰা যাম? এটা গ'ল। ইমান ফোন কৰি আছো, এবাৰতো ফোনটো উঠা। কিহত গৈছ, কিমান দূৰ পালি, এবাৰতো জনা। সেইকাৰণে কৈছো তুমি এইবোৰ বাদ দিয়া। আৰু শুনা, ময়ো কালিৰ পৰা অফিচ যাম, কাৰণ তোমাৰ কিবা অসুবিধা হলে মইতো কোম্পানী চাব লাগিব। হেল্ল', কওক। কি ক'ত? সেইবাবে মই ফোন কৰি থাকোঁতে সি ধৰা নাই। আৰু সেই বেগটো যে প্ৰান্তৰুৰে বেগ, আপুনি কেনেকৈ গম পালে? বেগটো এৰি থৈ সি ক'লৈ গ'ল? সিটো ট্ৰেইনতহে যোৱা কথা আছিল। তেতিয়াহ'লে তাৰ বেগ বজাৰত কেনেকৈ ওলাল? ৰ'ব মই গৈ আছোঁ। কি হ'লনো? প্ৰান্তুৱে লৈ যোৱা বেগটো বজাৰত পৰি থকা অৱস্থাত পাইছে। কোনোবাই চুৰি কৰিয়ে লৈ গ'ল নেকি? চুৰি লৈ গ'ল? বেগটো পৰি থকা অৱস্থাত পাইছে আকৌ? প্ৰান্তনে ছুইচাইড কৰা নাই? দাদা, সতীতত তই কি কৰিছিলি, কি ভাবিছিলি, আৰু তোৰ লগত কি ঘটিল, সকলো স্মৃতিৰ বুকুত বিলীন কৰি দে। কেতিয়াবা অতীতৰ এই ঘটনাবোৰে আমাৰ জীৱনত অশান্তিৰ সৃষ্টি কৰে। মই পাহৰিলেও, কুন্দিলদাই পাহৰিলেও সমাজে জানো পাহৰিবলৈ দিব? তই সেইবোৰত একেবাৰে গুৰুত্ব নিদিবি। রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ, রাগ অনুরাগ। জীৱনলৈ সুযোগ এবাৰেই আহে। অতীতৰ সকলোবোৰ কথাই পাহৰি যা। কুন্দিল ছাৰে তোক বহুত সুখত ৰাখিব। সেনেদৰে বলিয়াৰ দৰে ভালপোৱা মানুহ বহুত ভাগ্যৰ বলত পায়। যিজন মানুহক অতদিনে ঘৃণাই কৰিলো, আঁতৰি থাকিলো, সেইজন মানুহক কেনেকৈ আপোন কৰি লওঁ? মই কোৱা নাই জানো? সতীতত তই কি কৰিছিলি, কি ভাবিছিলি, আৰু তোৰ লগত কি ঘটিল, সকলো স্মৃতিৰ বুকুত বিলীন কৰি দে। কেতিয়াবা অতীতৰ এই ঘটনাবোৰে আমাৰ জীৱনত অশান্তিৰ সৃষ্টি কৰে। মই পাহৰিলেও, কুন্দিলদাই পাহৰিলেও সমাজে জানো পাহৰিবলৈ দিব? তই সেইবোৰত একেবাৰে গুৰুত্ব নিদিবি। আৰু কুন্দিল ছাৰৰ মাকক ইমানেই শ্ৰদ্ধা কৰিবি, সিমানেই সেৱা কৰিবি, তেওঁ সকলোবোৰ শেষত পাহৰিবলৈও বাধ্য হ'ব। কাইলৈৰ পৰা তোৰ এটা নতুন জীৱন আৰম্ভ হ'ব।
ভালকৈ থাকিবি আৰু শুন প্ৰান্তনু দা আৰু মোৰ মাজত ভুল বুজাবুজিবোৰ আঁতৰ হ'ল নহয় যে নিশাৰ আন্ধাৰবোৰ লাহে লাহে আঁতৰি গৈছে পুৱাৰ মিঠা পোহৰে আমাৰ জীৱনটো আকৌ আলোকিত কৰিছে বুজিছ আমাৰ বেয়া দিনবোৰ শেষ হ'বলৈ ধৰিছে কিন্তু মা জানো সলনি হৈছে হ'ব মাও সলনি হ'ব সকলো সলনি হ'ব ইমান কষ্ট কৰিলোঁ ইমান সপোন দেখিলোঁ সদায় মোৰ লগতে কিয় এনেকুৱা হয় সপোনবোৰ কিয় ভাঙি চুৰমাৰ হৈ যায় এই ভগৱান মোৰ ওপৰতে কিয় ইমান নিষ্ঠুৰ নাই নাই মই এনেকৈ আৰু হাৰ নামানো মই কাকো জিকিবলৈ নিদিওঁ এই দত্ত ইণ্ডাষ্ট্ৰি কেৱল মোৰ হ'ব লাগিব মোৰ সন্তানৰ হ'ব লাগিব মোৰ সন্তানৰ সন্তান কোন সন্তান বুজিছা জুইকুৰা তুমি নিজেই জ্বলাইছা আৰু সেই কুৰা জুইত এতিয়া তুমি নিজেই জ্বলি পৰি মৰিছা মই আজি প্ৰান্তৰ ৰুমত শুম মই কোৱা নাছিলোঁ সি মোক এৰি যাব নোৱাৰে বুলি আৰু অতি সোনকালে আমাৰ ঘৰলৈ নতুন সদস্য এগৰাকী আহিব এইবাৰ মই খেলি মেলি হ'বলৈ নিদিওঁ গুড নাইট মা মোক ক্ষমা কৰি দিবা তোমাৰ সন্মতি অবিহনে জীৱনত প্ৰথমবাৰ এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ লৈছোঁ মই জানো যদি দেউতা জীয়াই থাকিলেহেঁতেন তেতিয়া দেউতাই মোৰ এই সিদ্ধান্তত সন্মতি জনালেহেঁতেন দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো কিনো দিলো প্ৰতিবাদ মনৰ বাৰে এটি দুটি তোমাৰ হাঁহিত পিন্ধিল সুখৰ মণিহাৰ কিনো পালো প্ৰতিবাদ মনৰ বাৰে পৃথিৱী ধুনীয়া বুলি মানিছো হিয়ানো খুলি দুটি খবৰ